So hey guys, welcome back to my channel. মই আজি যাবলৈ ওলাইছো পাছিঘাট। তো মই আপোনালোকক ভাবিলো দেখাম বুলি অলপ চলপ যিমান পাৰো। বহুত দিন হৈ গ'ল ব্লগ আপলোড কৰা নাছিলো। কৰিবলৈ একো বিশেষ একো নাছিলে, সেইকাৰণে ব্লগো মই আপলোড দিয়া নাছিলো। কিন্তু আজি বতৰটো ইমান ভাল, শুই ভাল লাগিলে হয়, কিন্তু যাব লগা আছে কাৰণে উঠিব লগা হ'ল। তো মই আপোনালোকক দেখাম। এতিয়ালৈকে যোৱা হোৱা নাই, মই ওলাই ৰখি আছো। মই আপোনালোকক যেতিয়া যাম মই আপোনালোকক দেখাম। এয়া আমি গৈ আছো, দেখিছেনে ইমান ধুনীয়া ভিউ। ৱাটাৰফলৰ ওপৰলৈ গৈ আছো। কেইটা চিৰি বগাব লাগিব নাজানো, গৈ আছো। কিমান ওপৰত যাব লাগিব ৰে? এইটো কি? ইয়াত পৰিমে দেখোন। মায়ো ভৰি বিষাই গৈছে ইমান ওপৰত। কিন্তু গৈ আছো। ভগৱান ৰক্ষা কৰিব আৰু দেই। ভাগৰি গৈছে এটি। এয়া খুৰা গৈয়ে আছে আৰু ওপৰত আছে। সেই ওপৰত কেনেকে যাম? অলপ অলপ পানী দেখি পাইছো, একো হোৱা নাই গাইজ। বাকী চব থাকি আহিলে পাছফালে, কোনো অহা নাই। ক'ত যাম দেখিছেনে ৱাটাৰফলটো? তাত যাম কেনেকে জানো বা। এয়া চলিছে শ্বুটিং, চাব ভিডিঅ'টো আহিলে। মোক জোকে কামুৰিলে, তেজ ওলাই আছে। মই বহুত জোক আছে বোলে, মই সেইকাৰণে পানী নগছি ওপৰত উঠি গ'লো। তেজ ওলাইছে। ধৰি লালে। গাইজ ইমান ধুনীয়া লাগিছে। এয়া আমাৰ শ্বুটিং চলি আছে। Hey guys, ইয়াত শ্বুটিং চলি আছে আমাৰ ওপৰত। এইটো হ'ল waterfall। এয়া দেখিছে ইমান ধুনীয়া ভিউ। এইটো এটা আকৌ নতুন জেগালৈ আহিছো লোকেশ্যন বিচাৰি। এতিয়া আমি গৈ আছো লোকেশ্যন বিচাৰি। চাম পাহাৰ চাই আমনি লাগি গৈছে। আমাৰ হিৰইনৰ হালত মেখেলা দাঙি যাব লগা হৈছে।
হিৰোইনে এয়া শ্বুটিং চলি আছে কি শ্বুটিং শেষে হোৱা নাই কৰি আছোঁ 5টা বাজিব হ'ল ঘৰ কেতিয়া পামগে নাজানো ইয়াত থাকিও বহুত ভাল লাগিছে গৰমৰ অনুভৱে একদমেই হোৱা নাই গৰমৰ অনুভৱ থাকি ভাল লাগিছে ঠাণ্ডা লাগিছে দলঙৰ ওচৰত এটা শ্বট আছে বুলি কৈছিলে যদি দলঙৰ ওচৰত যদি নামে মই আপোনালোকক দেখাম আপোনালোকে ক'বচোন জেগাডোখৰ ইমানেই ধুনীয়া আপোনালোকে আহিব হ'ব পাৰে পাছিঘাটত কিছুমানে পিকনিক খাইছে পাছিঘাটৰ পৰা এইটো অকণমান আগলৈ আহিব লাগে আগলৈ আহি বহুত ধুনীয়া জেগা আপোনালোকে ইমান মানুহ নাপাব আহিলে ধুনীয়াকৈ ফ্ৰীলি থাকিব পাৰিব বহুত ধুনীয়া আৰু পানীখিনি সেউজীয়া কালাৰ আপোনালোকে কেমেৰাত মই ইমান দেখাব পৰা নাই তেতিয়া অলপ অলপ দেখিছে তো মই পাৰিলে আপোনালোকক মই দেখাম নহ'লে মই এণ্ড কৰিম কাৰণ ইয়াৰ পৰা কমচে কম খোজকাঢ়ি যাব লাগিব আমাৰ গাড়ীখন য'ত আছে 20 মিনিট গাড়ীখনৰ ওচৰলৈ যাবলৈ কাৰণে তো ইমানটো গাত বল নাই আৰু যে দেখাবলৈ কাৰণে তো সেইটো কাৰণে মই যদি আকৌ ক'ৰবাত নামো তেতিয়াহ'লে মই আপোনালোকক দেখাম নহ'লে মই ব্লগটো এণ্ড কৰিম তো আপোনালোকে চাই থাকিব